নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আমি এই প্ৰকৃতিত নানান ধৰণৰ গছ-গছনি দেখিবলৈ পাওঁ। আমাৰ চৌহদৰ চাৰিওফালে গছ-গছনিৰে ভৰা। আমি নানান ধৰণৰ গছ-গছনি আমাৰ বাৰীত ৰোপণ কৰোঁ। আমি কিছুমান গছ-গছনিৰ পৰা বহুতো লাভৱান হওঁ আৰু কিছুমান গছ-গছনিয়ে আমাৰ চৌহদত থাকিলে আমাৰ ক্ষতি কৰে। এই বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে যদি আমাৰ বাসস্থানৰ ওচৰত কঁঠাল গছ থাকে তেনেহ'লে ই দুৰাৰোগ্য আৰু সুখ নোহোৱা কৰে। সেয়েহে কঁঠাল গছ বাসস্থানৰ ওচৰত ৰুব নালাগে। আৰু যদি বগৰী গছ থাকে তেনেহ'লে ঘৰখনত অশান্তি নামি আহে। ঔটেঙা গছ থাকিলে গৃহত ৰোগ হয় আৰু কৰ্মহীন হয়। গতিকে ঔটেঙা গছ ঘৰৰ চৌহদত ৰাখিব নালাগে। কামিনী কাঞ্চন ফুলে নানান ৰোগ উন্নতিত বাধা, গৃহত কণ্ডল নমাই আনে। আশা কৰোঁ এই কামিনী কাঞ্চন ফুলগছ আপোনালোকে ঘৰৰ সন্মুখত ৰোপণ নকৰিব। উত্তৰ পূব আৰু পূব দক্ষিণ দিশত জেতুকা গছ থাকিলে চঞ্চল দুৰ্বল কৰে। গতিকে জেতুকা গছ আমাৰ সকলোৰে প্ৰিয়। বিশেষকৈ মহিলাসকলে এই গছক বহুতো আদৰ কৰে। গতিকে তেখেতসকলৰ ভালৰ কাৰণে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ উত্তৰ পূব দিশ আৰু পূব দক্ষিণ দিশত জেতুকা গছ ৰুব নালাগে। এই জেতুকা গছ যদি পূব আৰু দক্ষিণ দিশত থাকে তেনেহ'লে চঞ্চল হ'ব, মানুহক দুৰ্বল কৰিব। পূব আৰু দক্ষিণ দিশত আম গছ থাকিলে মানসিক উদাসীনতা ভোগে। গতিকে পূব দক্ষিণ দিশত আম গছ ৰুব নালাগে। আহঁত, বট, শিলিখা আদি ঘৰৰ পিছফালে বাৰীতহে ৰুব লাগে। কাঁইটীয়া গছ ঘৰৰ সন্মুখত থাকিলে গৃহত নানা উন্নতিত ব্যাঘাত আহে। কিন্তু গোলাপ ফুল থাকিলে একো ক্ষতি নহয়। অন্য কাঁইটীয়া গছ ঘৰৰ সন্মুখত নাৰাখিব, গোলাপ ফুলত বাদে। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো আনেও পাবৰ কাৰণে শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব। আজিলৈ সামৰিছোঁ। সকলোৱে কুশলে থাকক, ভগৱানে ভালে ৰাখক। ধন্যবাদ।